নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া বাজিছে 9:15। মই গা পা ধুলোঁ, কাপোৰ কানি ধুলোঁ, কাপোৰ কানি শুকুৱাবলৈ ছাটৰ ওপৰত আহিছোঁ। ভাবিলোঁ একেলগে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, নহ'লে ষ্টাৰ্ট কৰাই নহয়। আৰু আজিৰ দিনটোত কি কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বিশেষকৈ মোৰ ছোৱালীজনীৰ শীতকালত কেনেদৰে মই স্কিন কেয়াৰ কৰোঁ সেইখিনি আপোনালোকক দেখুৱাম। আৰু দিনটো কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু শেষত জনাব নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মূৰটো ধুইছিলোঁ বোলো, অকণমান ৰ'দতো মূৰটো শুকাই ল'ম, চুলিকেইডাল শুকাই ল'ম আৰু কাপোৰখিনিও মেলি দিম। কিন্তু ৰ'দটো ইমান বেছি সেমেকা, কাপোৰখিনিও বহুত কাপোৰ ধুলোঁ, কিন্তু কাপোৰবোৰ শুকাবনে নাই তাৰ কোনো ঠিকনা নাই। আৰু শুকাব লাগে গধূলিলৈকে, কাৰণ বতাহ লাগি থাকে ন, বতাহ দি থাকে আৰু ৰ'দটো লাহে লাহে অলপ ওলাই আকৌ বন্ধ হয়, আকৌ মেঘৰ মাজত সোমাই যায়, আকৌ ওলাই, এনেকুৱা হৈ আছে। শুকাব লাগে গধূলিলৈকে। আৰু আমি এই কাপোৰবোৰ ধুইছোঁ, বহুত কাপোৰ ধুবলগীয়া আছে, ঘৰৰ কাপোৰবোৰ ধুই আছোঁ। কিহৰ কাৰণে? আৰু আমি ঘৰত যাম পৰহি, আজি 10 তাৰিখ হ'ল, পৰহি নহয় 13 তাৰিখে ৰাতিপুৱা নহয়, 13 তাৰিখে গধূলি যাম, নহ'লে 14 তাৰিখে ৰাতিপুৱাই যাম। আমি কিহৰ কাৰণে যাম আপোনালোকক ভিডিঅ'বোৰত দেখুৱাই থাকিম। ঠাণ্ডাৰ দিনতো আমাৰ ৰুমত ফেন চলি থাকে 1 নম্বৰত, কাৰণ ছোৱালীজনী ইমান বেছি গৰম। আৰু এয়া তাই শুই আছে, দেখিছেনে? গাৰু ক'ত, মানুহ ক'ত লুটি খাই বাগৰি থাকে, গোটেই বিচনাখন তাইকে লাগে। গুণগুণ, গুণগুণ, গুণগুণ উঠা, গুড মৰ্ণিং, গুড মৰ্ণিং, চাওঁ, গুণগুণ, গুণগুণ, 9টা বাজি গ'ল, উঠা, গুড মৰ্ণিং, গুড মৰ্ণিং, গুণগুণ। তাই চুলিবোৰ যে খুৰাইছিলোঁ এতিয়া আহিব লৈছে আৰু চুলিবোৰ। গুণগুণ, এই ৰাতি টোপনি মাৰোঁতে 1-1:30 বজাই, ৰাতিপুৱা হ'লে উঠিব নহয় তাই। গুণগুণ উঠা, 10টা বাজিল মা। গুণু, গুণুমণি, গুণগুণ, এই নাই, তাই উঠাৰ মুডত নাই, কাৰণ ইমান মাতিলোঁ আপোনালোকে গমেই পালে। মাতিলোঁ তাই নুঠে, অলপমান টাইম থাকক পিছে আৰু, কাৰণ ৰাতি বহুত দেৰিলৈকে তাই টোপনি নামাৰে। আৰু যিখিনি সময়ত ৰাতি টোপনি মাৰে সেইখিনি সময়তো তাই ভালকৈ টোপনি নাহে, কাৰণ একেবাৰে কুনকুনাই থাকে টোপনিতে, একেবাৰে অশান্তি কৰে ৰাতি। মোৰো টোপনি সেনেকৈ ভাল নহয় আৰু তাইৰো টোপনি ভাল নহয়। সেইকাৰণে ৰাতিপুৱা টাইমত তাই টোপনিটো ভাল আহে, আৰু সেইখিনি টাইমতে তাই টোপনি মাৰি লয়, কাৰণ ৰাতি বহুত টাইমলৈকে থাকে কাৰণে ৰাতিপুৱা অলপ দেৰিকেই তাই উঠে। আৰু পিছে মই একাপ চাহ খাই লওঁ, গাটো ধুই ঠাণ্ডা লাগি আছে, চাহকাপ খাই আপোনালোকক লগ পাইছোঁ। পিছে চাহ একাপ খাই লওঁ, একাপ চাহ লৈছোঁ, একাপতকৈ অলপ কম লৈছোঁ, আৰু ইফালে 2খন কাটা বিস্কুট লৈছোঁ। আপোনালোকে বাৰু গাখীৰ চাহৰ লগত কাটা বিস্কুট খাই কোনে কোনে ভাল পায় জনাবচোন, মোৰ খুব প্ৰিয়। আৰু বিশেষকৈ ৰাতিপুৱা মানুহে লাল চাহ খাব লাগে, আৰু সকলোৱে লাল চাহ খোৱাটোৱেই বেষ্ট। কিন্তু লাল চাহ খাই মানুহে ৰিফ্ৰেছ ফিল নকৰে, আৰু মই ফিল নকৰোঁ, বাকী বেলেগৰ নাজানো। আৰু মই গাখীৰ চাহ কাপ খাইহে ৰিফ্ৰেছ ফিল কৰোঁ, মনটো ফ্ৰেছ লাগে। আৰু আপোনালোকৰ কাৰ এনেকুৱা হয় কমেণ্ট কৰি জনাব, কাৰ গাখীৰ চাহ খালে মনটো ফ্ৰেছ লাগে, আৰু লাল চাহ খালে মানুহটো তাৰমানে টোপনি লাগি থাকে, কমেণ্ট কৰি জনাব। চাহখিনি বহুত গৰমে আছে, এইখিনি খাই গুণগুণক মাতি দিওঁ। গুড মৰ্ণিং, গুড মৰ্ণিং, গুণগুণ, হেই উঠা, গুড মৰ্ণিং, গুড মৰ্ণিং, গুড মৰ্ণিং, গুড মৰ্ণিং, গুড মৰ্ণিং, গুণগুণ, গুড মৰ্ণিং, আহা, গুড মৰ্ণিং, গুড মৰ্ণিং, উঠিলা? হাই কৈ দেচোন, হাই কৈ দিয়া, হাই কৈ দিয়াচোন এবাৰ, টোপনি মজ ভঙাই নাই, হাই দিয়াচোন, হাই নিদিয়া কিয়? হাই দিয়া এবাৰ, হাই দিয়া। তাইক এতিয়া মুখ ধুৱাই দিওঁ, মুখ ধুৱাই
উঠি গৰম পানী অলপ বনাওঁ, খাব দিম তাইক। প্ৰথমতে সেয়া সেয়া আৰু হামু, উঠা উঠা উঠা, হামু দিয়া, উঠা উঠা। হামু ছোৱালী, উঠা। গুড মৰ্ণিং। সেয়া নমু দিয়া। আহা আহা, আইতাই নমু দি আছে, উঠা। সৰু পুপুটো ক'ত? গুণগুণ, সৰু পুপুটো ক'ত আছে? সৰু পুপুটো ক'ত আছে? আনাচোন, সৰু পুপুটো আনা। গাখীৰ লৈছোঁ, মানে কাপ বা দেখি থকা গিলাচত ল'লে নাখায়, সেইবাবে। আৰু এয়া মই এইখন নেদেখাকৈ লৈছোঁ, পানী বুলি খুৱাব চেষ্টা কৰিম। চাবচোন কিমান কি দেখাব নাখাব, চাবচোন। বিস্কুট এখন লৈছে কিন্তু হাতত, এইখিনি খুৱাব চেষ্টা কৰোঁ, চাবচোন। অকণমান খোৱা, অকণমান খোৱা, অকণমান পানী 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 পানী। উঠা 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 উঠা। ভৰিটো কোনে চাই আছে? ভৰিটো কোনে চাই আছে? চোৱা, এইটো চা, তোমাক গুণগুণে পানী খাব দেই। অকণমান খাই দিয়াচোন, অকণমান খাই দিয়া, হা। অকণমান, না নহয়, অকণমান খোৱা। এঘোট খোৱা, পানী পানী পানী, এয়া পানী, অকণমান খোৱা। কোনোপধ্যেই খুৱাব নোৱাৰোঁ তাইক গাখীৰ, ইমান বেছি বেয়া পায় গাখীৰ খাই। এয়া বহুত বেছি বেয়া পায় গাখীৰ খাই। এয়া গাখীৰ লৈছোঁ, কিন্তু একেবাৰে খুৱাব নোৱাৰোঁ। অকণমান খোৱা। এইটো মাইনাটো খাই দিব, এইটো গুণগুণ মাইনাটো খাই দিব, এইটো গুণগুণ মাইনা। গাড়ী, অকণমান খাই দিয়া, অকণমান। টাটা, কাটা দিছা, দেখিছেনে পেলাই দিলে। একদম বহুত বেছি খং উঠে যেতিয়া নাখায়। আৰু এতিয়া হৈ গ'ল, ৰাতিপুৱা উঠি মুখ হাত ধুৱাই গৰম পানী খোৱালে সেইখিনি ভিডিঅ' কৰিব নহ'লে বাৰু, সেইখিনি ৰৈ গ'ল ভিডিঅ' কৰিব। এতিয়া গাখীৰখিনি খুৱাব ল'লোঁ, নাখায়। আৰু এতিয়া মই লাহেকৈ, যিহেতু হাজবেণ্ড আহিব ভাত খাব, 1টা বজাত আহিবই, মই ভাতৰ যোগাৰ কৰোঁ। মাছ আছে, মাছ বনাম। কিহেৰে বনাওঁ? ওলকবি আছে, ওলকবি, মাছ, বিলাহী এনেকৈ বনাই লওঁ। পিছে বনাই আপোনালোকক লগ পাই আছোঁ। আমাৰ গুণগুণ ৰেডি। এতিয়া মালিচ কৰিম। এখন কাপোৰ পাৰি লৈছোঁ, আৰু ইফালেৰে খিৰিকীখনেৰে ধুনীয়াকৈ অলপ অলপ ৰ'দ পৰি থাকে। তাইক শালিকা কৰি লৈছোঁ, আৰু এতিয়া তাইক মালিচ কৰিম। এতিয়া বাজিছে 11:30। মালিচ কৰি তাইক আধা ঘণ্টামান ৰাখিম, তাৰপিছত তাইক গা ধুৱাই আনিম। মোৰ আঞ্জা বনালোঁ, আৰু ভাতকেইটাও বহাই দিম। এতিয়া হাজবেণ্ড আহিব যিহেতু। এতিয়া মালিচ কৰি লওঁ, তাইক মালিচ কৰিম। এয়া খাটি সৰিয়হৰ তেল ঘৰৰ পৰা আনিছিলোঁ, এয়া খাটি সৰিয়হৰ তেল, এই তেলেৰে তাইক মালিচ দিম। মিঠাতেলে স্কিনত হ'ব লগা ইনফেকশ্যনৰ লগত যুদ্ধ কৰে আৰু স্কিনখন সুস্থ সবল কৰি ৰখাত সহায় কৰে, লগতে ব্লাড চাৰ্কুলেশ্যন কৰে, লগতে হেয়াৰ গ্ৰোথ হোৱাত সহায় কৰে। মিঠাতেল বেবীৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ বেবীৰ স্কিনবোৰ বহুত বেছি সোনকালে ড্ৰাই হৈ যায়, আৰু সেইবাবে মালিচ কৰাটো অত্যন্ত প্ৰয়োজন শীতকালত। আৰু ৰাতিপুৱাৰ ৰ'দটো বেবীৰ বাবে বহুত বেছি উপকাৰী হয়। ৰাতিপুৱা যিটো কোমল ৰ'দ আছে, সেইটো বেবীক বহুত বেছি বেমাৰৰ পৰা ৰক্ষা কৰে, যেনেদৰে জণ্ডিছৰ পৰা বিশেষকৈ। পুৱাৰ ৰ'দটোৱে বাচ্ছাৰ গাত লগোৱাব লাগে, কাৰণ সেই জণ্ডিছটোৰ পৰা বহুত বেছি হাত সাৰিব পাৰি। আৰু মাইনাৰ আমাৰ জন্মৰ এমাহ নহওঁতে 10 দিনত মাইনাৰ জণ্ডিছ পোৱা গৈছিলে মেডিকেলত, আৰু সেই মেডিকেলত যেতিয়া আমাক ৰিলিজ দিছিলে,
ৰিলিজ দিয়াৰ পিছত সম্পূৰ্ণ আমি এমাহ সেই ৰাতিপুৱা ৰ'দটো তাইৰ গাত লগাইছিলোঁ আৰু এনেদৰে মাষ্টাৰ অইলেৰে তাইক মালিচ কৰা গৈছিলে আৰু সেক দিয়া গৈছিলে। তেতিয়াৰ পৰা তাই বহুত বেছি সুস্থ হৈ পৰিছিলে। আমাৰ হৈ গ'ল। এতিয়া তাই অকণমান টাইম খেলিব। তাৰপিছত তাইক মই গা ধোৱাৰ আগত সদায় লেট্ৰিন কৰিবৰ কাৰণে তাইক মই সদায় কৰোঁ। তাই সদায় লেট্ৰিন কৰে গা ধোৱাৰ আগত। গা ধোৱাৰ আধা ঘণ্টামান আগত তাইক মই এনেকৈ মাছাজ কৰোঁ আৰু 15 মিনিটমান এনেকৈ খেলি তাই লেট্ৰিন কৰিব। লেট্ৰিন কৰাৰ পিছত তাইক মই গা ধুৱাই দিম। তাৰপিছত ভাত খুৱাম। ভাত বা খিচিৰি যি নবনাওঁ কিয়, আজি খিচিৰি বনাম। দালিয়া আৰু মুগৰ দালি তিয়াই থৈছোঁ, সেইখিনি খিচিৰি বনাম। সেইখিনি বনাই তাইক খুৱাম। প্ৰথমতে তাই অলপমান খেলি লওক। খেলাৰ পিছত লেট্ৰিন কৰক, গা ধুৱাই দিওঁ। তাৰপিছত আপোনালোকক পুনৰ লগ পাইছোঁ। গা ধুৱাই আনি তাইক অইল আৰু ক্ৰীম লগাই দিলোঁ। তাৰপিছত এতিয়া তাইক খুৱাব লৈছোঁ খিচিৰি, বইল খিচিৰি। তাত দিছোঁ অকণমান এচামুচ ঘি আৰু এইখিনি প্ৰথমতে তাইক খুৱাই লওঁ। আৰু খোৱাৰ সময়ত তাই মোবাইল চাই অকণমান টাইম, কাৰণ নহ'লে দৌৰি ফুৰে, সেইকাৰণে অকণমান টাইম মোবাইলত ৰাইমছবোৰ দিওঁ। সেই ৰাইমছবোৰ চাই তাই খায়। আৰু এতিয়া তাইক খুৱাব লৈছোঁ মই। আৰু এফালে দেউতাকেও খাই আছে, কাৰণ ডিউটি আছে আৰু যাব লাগিব। তাইক খুৱাই উঠিহে মই খাম। এতিয়া তাইক খুৱাই লওঁ প্ৰথমতে। গুণগুণ টোপনি গ'ল আৰু এতিয়া মই বাচন ধুব আছে, বাচনখিনি ধুই লওঁ। তাৰপিছত ওপৰত কাপোৰ আনিব আছে, কাপোৰখিনি আনিম। আৰু এইবোৰ তাইৰ লগৰী শোৱাৰ পৰা উঠিয়ে তাইক এইকেইটা লাগিব। সেইকাৰণে তাইৰ ওচৰতে থৈ দিওঁ, যাতে নাকান্দে, উঠি টোপনিৰ পৰা সাৰ পায়। সেইকাৰণে এয়া টোপনি গ'ল। কাপোৰ কানি লৈ আহিলোঁ, যিখিনি শুকালে সেইখিনি লৈ আহিলোঁ আৰু যিখিনি শুকোৱা নাই এয়া ওপৰত এনেকৈ মেলি থৈছোঁ, যাতে আৰু এখন ফেন চলিয়ে আছে লাহে লাহে, আৰু ফেনৰ বতাহতে শুকাই যাব। এইখিনি প্ৰথমতে আমি জাপি লওঁ। তাৰপিছত গুণগুণটো আমাৰ টোপনি তাই। এইখিনি কৰি পেলাই ময়ো অকণমান ৰেষ্ট ল'ম। তাৰপিছত পুনৰ আপোনালোকক গধূলি লগ পাই আছোঁ। গুণগুণ উঠিলা? সেয়া উঠিয়ে কৈছিলোঁ নহয় পুতলাকেইটাই ল'ব। সেয়া উঠি পুতলাটো লৈছে। উঠিলা? গুড ইভিনিং। গুড ইভিনিং। গুড ইভিনিং। হামু হামু। হামু দিছে দিয়া। পুতুটো হামু দিয়া, হামু দিয়া। হামু দিয়া পুতু। হামু। হামু দিয়া। মৰম কৰিলে পুতুটোক। পুতুটোক এটা উম্মা খাই দিয়াচোন। কেমেৰা নালাৰে। পুতুটোক উম্মা খাই দিয়া এটা। পুতুক এটা উম্মা দিয়া। পুতুক এটা উম্মা দিয়া। দিয়া উম্মা দিয়া। এটা উম্মা দিয়া। দিয়া। মেও। পুতুক উম্মা নিদিয়া? মই কাৰেণ্ট লাইটটো দি লওঁ, লাইটৰ চুইচকেইটা। পাপা উম্মা দিয়া পাপুটোক উম্মা দিয়া। হাই কোৱা, হাই। হাই হাই। আৰু হাই দিয়া, হাই দিয়া। হাই হাই। আমাৰ গুণগুণ এয়া ৰেডি। কাপোৰ পিন্ধিলে, জোতা পিন্ধিছে, ৰেডি। আৰু এতিয়া লৈছে এয়া কলম। এতিয়া তাই গধূলি খোৱাৰ বাবে কিবা এটা যোগাৰ কৰোঁ ভাবিছোঁ। আজি চুজিকে বইল কৰি খুৱাম, আৰু অকণমান ঘি দি অকণমান চুজিখিনি তাতে ভাজি লৈ, ভাজি হিচাপত নহয়, অকণমান এনেই লৰাই লৈ তাত গাখীৰ পানী সেনেকৈ দি ধুনীয়াকৈ উতলাই লৈছোঁ। অকণমান চেনি দিছোঁ, অকণমান নিমখো দিছোঁ। আৰু এতিয়া তাইক খুৱাব লৈছোঁ। আৰু এয়া খোৱাৰ টাইমত অলপ টাইম মোবাইলটো দিওঁ, কাৰণ নহ'লে দৌৰি ফুৰে। Johnny is Papa eating soup.
sugar, no papa. Telling lies, no papa. Open your mouth. Open your mouth. তেন্তে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ধন্যবাদ।